24, 25, 26, 27, 28, 29, 30 নমস্কাৰ মিনতি এ টু জেডৰ আন এটা ব্লগ বুলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ একেবাৰে চেহেৰা দেখি অনুমান কৰিছে চাগৈ দিনটো কাম কৰি কৰি ইমানেই ভাগৰি আছোঁ কিন্তু ভাগৰি থাকিলেও মই ভিডিঅ' এটা বনাবলৈ বহুত দিনৰ চেষ্টা কৰি আছিলোঁ যিটো বনাবলৈ যিটো চিটুৱেশ্যন মোক লাগে সেইটো নোপোৱাৰ কাৰণে বনোৱাই হোৱা নাছিলে আৰু আজি এনেকুৱা ভাগৰি থকা সময়তে হ'লেও মই সেই চিটুৱেশ্যনটো পাই গ'লোঁ ভাবিলোঁ সেইকাৰণে একেলগে আজি ভিডিঅ'টো যেনেকুৱা হৈ নাথাকো লাগিলে তেনেকৈ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু মেইন কথা হ'ল মই বনাব লগা ভিডিঅ'টো আছিলে এটা মোৰ কাপোৰৰ কালেকশ্যন কিন্তু সেইটো মেইন বস্তু নহয় কাপোৰ মই কি কাপোৰ নিজে বোৱা নিজ হাতে বোৱা কাপোৰখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ আৰু সেইকাৰণে আজি এইটো চান্স ওলাই গ'ল কাৰণ কালি আমি এটা নতুন ঘৰলৈ শিফ্ট হৈছোঁ মানে আজি শিফ্ট হৈছোঁ আৰু গোটেই দিনটো কাপোৰ কানি যিখিনি বস্তু চব কঢ়িয়াই এতিয়া 7টা বাজিব হৈ গ'ল একদম ভাগৰত আমি গোটেইখিনি লেবেজান আৰু এতিয়া দেখাই আছে আপোনালোকক বেক কেমেৰাত মোৰ যিখিনি কাপোৰৰ দম দেখিলে আপোনালোকে মানে আমাৰ মাইকী মানুহ তেনেকুৱাই গোটেই কাপোৰে হৈ থাকে সেইখন বিচনাত এইখিনি কাপোৰ আৰু বিচনাৰ তলত এইখিনি কাপোৰ গোটেই কাপোৰ হৈ আছে এতিয়া মই কাপোৰখিনি আচলতে জাপিম আৰু এনেকৈ গডৰেজ খুলি বা এইটো মানে ৱাৰ্ডৰব খোলা নহয় গোটেই কাপোৰখিনি জাপিবলৈ তেনেকুৱা আমি টাইমটো নাপাওঁ আৰু আজি ওলাই গ'ল গোটেই কাপোৰখিনি গতিকে ভাবিলোঁ এইটোৱে ভাল সুযোগ এই সুযোগটো লৈ লওঁ তাৰপিছত যিহেতু মই ৱাৰ্ডৰবত ভৰাই দিম গতিকে আৰু সেইখিনি কাপোৰ উলিয়াই মই আপোনালোকক দেখুৱাটো নহ'ব এটা কথা কিন্তু ঠিক কাপোৰ দেখুওৱা মোৰ উদ্দেশ্য নহয় মই কৈছোঁ যে মই আজৰি সময়খিনি সদায় এখন তাঁতৰশাল মোৰ প্ৰায়ে থাকে যোৱা 2টা বছৰ অকণমান ছোৱালী পৰীক্ষা বা তেনেকুৱা কিছুমান কাৰণত মই 2 বছৰ নহয় 7-8 মাহমান তাঁত বোৱা নাই কিন্তু এতিয়া মোৰ অলৰেডি তাঁতৰশালত কাপোৰ আছেই আৰু প্ৰায় মোৰ কাপোৰখিনি মই নিজে বয়ে পিন্ধোঁ প্ৰায় মানে সকলোখিনি কাপোৰে বৈ পিন্ধোঁ বাকী কোনোবাই গিফ্ট দিয়া কাপোৰখিনি বেলেগ কথা গতিকে মোৰ সেই ভাল লগা মোৰ যিটো হবি সেই হবিটো আপোনালোকৰ আচলতে সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ কাৰণ প্ৰত্যেকৰে নিজস্ব এটা ভাল লগা থাকে আৰু মোৰ ভাল লগা হৈছে কাপোৰ বোৱা আৰু আছে বেলেগ চিলাই কৰা কিবাকিবি কিন্তু মই মেইনলি এই বস্তুটো বেছি ভাল পাওঁ গতিকে আপোনালোকৰ সৈতে এইখিনি শ্বেয়াৰ কৰিছোঁ মেইন কাপোৰৰ দমটো এবাৰ মই বেক কেমেৰাত দেখাই ল'ম বাৰু এইখিনি গোটেইখিনি মই বোৱা কাপোৰখিনি এতিয়া এইখিনি এখনকৈ আপোনালোকক দেখাম ইয়াতে 2-এটা কাপোৰ আছে যিহেতু আলমাৰীৰ পৰা উলিয়াইছোঁ গতিকে 2-এটা কাপোৰ কিনা কাপোৰ আছে এইখন দেউতাই দিয়া কাপোৰ আছিলে গতিকে আৰু ঘৰৰ আনবিলাক আমি যিবিলাক কেজুৱেল ড্ৰেছ পিন্ধোঁ সেইখিনিও আছে সেইখিনি এটা দম কৰি থৈ দিছোঁ আৰু আহক তেনেহ'লে মই বোৱা ড্ৰেছখিনি দেখাওঁ অকল বোৱাই নহয় ইয়াতে আছে মই চিলাই কৰাও আছে লগতে মই নিজে ডিজাইন কৰা কিছুমান কাপোৰ আছে হয়তো আৰু ক'ৰবাত সোমাই আছে কিন্তু এতিয়া মই যিখিনি মোৰ হাতত পাইছোঁ সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু এইখিনিতে আপোনালোকেও কাউণ্ট কৰি যাবচোন টোটেল মোৰ বোৱা কাপোৰ কিমানযোৰ আছে আজিয়ে ওলাই যাব আপোনালোকে মানে এইটো নিজে কাউণ্ট কৰি চাব কিমান ওলায় কাৰণ মোৰ হয়তো কথা কৈ থাকোঁতে অকণমান খেলিমেলি হ'ব পাৰে কেই নম্বৰ হ'ব পাৰে গতিকে আপোনালোকে কমেণ্ট বক্সত লিখিব কেই নম্বৰ টোটেল মোৰ কিমানযোৰ আচলতে কাপোৰ হৈছে তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এতিয়া মই প্ৰথমে লৈছোঁ প্ৰথমযোৰ কাপোৰ এই কাপোৰযোৰ পিংক কালাৰ হয় পিংক কালাৰ ইয়াতে দিগটো দিছোঁ ঊলৰ আৰু বানি বৈছোঁ মই হাজাৰ পকোৱা বানি বৈছোঁ আৰু এতিয়া নেভি ব্লু ফুল কৰিছোঁ গৰম দিনত পিন্ধিবলৈ খুবেই ধুনীয়া মই স্কুল যাবলৈ নিজে ব্যৱহাৰ কৰিছোঁ খুব বেছি মানে আপোনালোকে গাত লাগিছেনে নাই লগা ধৰিব নোৱাৰি ইমানেই ধুনীয়া আৰু ইয়াৰ ফুলটো আছে এইটো মেখেলাৰ ফুলটো এইযোৰ হৈছে প্ৰথম আৰু এয়া হৈছে কটন আৰু ঊলৰ খুব ধুনীয়া আপোনালোকে যদি কোনোবাই বয় তেনেহ'লে ট্ৰাই কৰি চাব বহুত ধুনীয়া লাগিব গৰম দিনত পিন্ধিবলৈ এইযোৰ হ'ল মোৰ ফাৰ্ষ্ট কাপোৰ মই পাছত এইখিনি জাপি গৈ থাকিম আৰু নেক্সট আছে এইযোৰ অৰেঞ্জ কালাৰত মই বৈছোঁ নুনি পদ্মিনী দিগ দিছোঁ পদ্মিনী দিঘত মই নুনি বানি বৈছোঁ আৰু কাপোৰযোৰ চাওক দেখিবলৈ কিমান ধুনীয়া মানে ভাবিব ধুনীয়া মই এইবোৰ ডাঙৰ যিবিলাক বিয়া হয় বিয়াবিলাকত এইযোৰহে কাপোৰেই পিন্ধি যাওঁ এইটো হৈছে গ্ৰীণ কালাৰৰ ফুল বৈছোঁ ইয়াতে মই শিৰখো লৈছোঁ আৰু দিগটো পদ্মিনী বানি হৈছে নুনি এইযোৰ হ'ল মোৰ 2 নম্বৰ কাপোৰ আৰু ইয়াৰে মেখেলাখন হৈছে এইখন মোক যিসকলে চিনি পায় তেওঁলোকে জানে মই এইবিলাকে পিন্ধি থাকোঁ এইযোৰ মই নিজ হাতে বোৱা আপোনালোকে কমেণ্ট কৰি যাব কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে গতিকে এইযোৰ হৈছে মোৰ 2য় নম্বৰ কাপোৰ নেক্সট আহিছে
এযোৰ গ্ৰীণ কালাৰ কাপোৰত মই এখন মেখেলা ইয়াতে বৈছোঁ এইটো কি কওঁ আজাৰ ৰং বুলি কওঁ আজাৰ ৰঙৰ ফুল তাৰ পাছতে এখন মেখেলাখন দেখালোঁ খুব চমুকৈ দেখাম নেক্সট এখন চাদৰত অকণমান মই কিন্তু প্ৰত্যেকটোতে গুণা দিছোঁ কাৰণ ৰাতি হ'লে যেতিয়া গুণা দিয়া হয় তেতিয়া খুব ধুনীয়া ডেজলিং এটা আহে গতিকে মই মাজে মাজে অকণমান ৰলেক্সটো দি দিছোঁ আৰু ইয়াৰ যিটো পাৰি সেই পাৰিটো মই দোকানৰ পৰা পাৰিটো কিনি আনিছোঁ আপোনালোকে ইচ্ছা কৰিলে পাৰি লগাইও পিন্ধিব পাৰে পাৰি নলগাকৈও পিন্ধিব পাৰে গতিকে এইখন হৈছে ইয়াৰ চাদৰ আৰু এইখন হৈছে ইয়াৰ মেখেলা এযোৰ খুব ধুনীয়া কাপোৰ এযোৰ মই বিয়ালৈ পিন্ধি যাওঁ কেতিয়াবা স্কুললৈ অকেজনলি পিন্ধি যাওঁ কিবা থাকিলে মেল মিটিং এনেকুৱা ধৰণৰ মেইনলি মই এনেকুৱা কাপোৰবোৰ পিন্ধো এযোৰ হ'ল 2 নম্বৰ যোৰ কাপোৰ নেক্সট দেখালোঁ এইযোৰ পিয়'ৰ ঊলৰ কাপোৰযোৰ মই ঠাণ্ডা দিনত স্কুললৈ বা যিকোনো ঠাইলৈ যাবলৈ মেইনলি স্কুল যাবলৈ এনেকুৱা পাতল ৰঙৰ কাপোৰ ভাল লাগে গতিকে এইখন হৈছে মেখেলা এইযোৰ পদ্মিনী ঊল বৈছোঁ আৰু ইয়াতে এইখন চাদৰখন অকণমান গেৰো কৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মই একেবাৰে চিম্পুল কাপোৰ ভাল পাওঁ গতিকে ফুলবোৰ একেবাৰে সাধাৰণকৈ এইবিলাক ফুল কৰিবলৈ কিন্তু একো নালাগে মাত্ৰ শ্ৰীতে কৰিলেই হ'ল গতিকে শ্ৰী এই 3টা কাঠি বা 4টা কাঠি বাছি ল'লে তাকে লুটিয়াই মই এনেকৈ এখন এযোৰ কাপোৰ বৈছোঁ এযোৰ পিয়'ৰ ঊলৰ ভাল লাগিছেনে বেয়া লাগিছে জনাব এযোৰ হয়তো 1 2 3 4 নম্বৰ কাপোৰ আপোনালোকে কাউণ্ট কৰি যাবচোন কেই নম্বৰ আৰু নেক্সট আহিলে এযোৰ পিংক এযোৰ মই ইয়াৰ আগতে যিযোৰ পিংক দেখাইছিলোঁ সেই পিংকযোৰ লগৰে হয় লগৰ নহয় একেটা সূতাৰে অৱশ্যে ইয়াত কিন্তু মই বাণীটো বেলেগ বৈছোঁ কিবা পাহৰিছোঁ কি নাম আছিলে পাহৰিয়ে গৈছোঁ এইযোৰ বগা ফুল বাচিছোঁ বগা যিটো ডলি গুলি এইটো মানে ডলিগুলিৰ সূতা এইটো খুব ধুনীয়া ডেজলিং কৰি আছে এতিয়া ইয়াত কেনেকুৱা দেখাইছে আপোনালোকে মই ধৰিব নোৱাৰিম কাৰণ সিমান পোহৰ নহয় কাৰণ প্ৰফেচনেল মই লাইট ইউজ কৰা নাই গতিকে এইযোৰ বগা ৰঙৰ আৰু ইয়াতে মই এখন মেখেলাখন দেখাইছোঁ আপোনালোকে চাব পাৰে একদম চিম্পুল যিমান চিম্পুল কৰিব পাৰি সিমান চিম্পুল এইটো মই শিৰখত কৰিছোঁ আৰু ইয়াৰ লগত মই ব্লাউজটো কিন্তু বগা দোকানৰ পৰা কিনি অনা অকণমান নেটৰ ব্লাউজ পিন্ধোঁ সেইটো এযোৰ কেই নম্বৰ 4 5 চাগৈ নেক্সট আহিলে এখন শাৰী আপোনালোকে চাওকচোন কিমান মানে মোৰ কিমান প্ৰিয় মই ক'ব নোৱাৰোঁ মানে আৰু য'তেই মই যেতিয়াই পিন্ধি যাওঁ চবেই কয় শাৰীখন খুব ধুনীয়া লাগিছে এইখন ইয়াৰ আগটো ইয়াতো মই অকণমান এইটো পাৰিটো দি গৈছোঁ গুণাৰ এটা পাৰি লগাইছোঁ এইটো পাৰ্পিন টাইপত খুব ধুনীয়াকৈ আৰু ইয়াৰ লগত মই ব্লাউজটো ইয়াৰে এটা ব্লাউজ বৈছোঁ সেই ব্লাউজটো পিন্ধোঁ আৰু মাজে মাজে শাৰীখনৰ মাজত মই এনেকুৱা সৰু সৰু বুটা দিছোঁ আপোনালোকে এইখনহে শাৰী যিমান বয়সলৈকে হয়তো আমি নাথাকোঁ মই জীয়াই নাথাকোঁ তেতিয়ালৈকে চাগে মই সদায় পিন্ধিব পাৰিম কাৰণ মই খুব বেছি কালাৰফুল বস্তু বেয়া পাওঁ অকণমান পিন্ধিছোঁ যদিও মই সদায় খুব লাইট কালাৰত কাপোৰ কানি ভাল পাওঁ আৰু সেইকাৰণে চাওক কিমান ধুনীয়া লাগিছে কিন্তু এতিয়া মই কি ড্ৰেছ পিন্ধি আছোঁ সেইটো আপোনালোকে মাইণ্ড নকৰিব কাৰণ মই আগতে গৈছোঁ গোটেই দিনটো কাম কৰি আছোঁ গতিকে কামৰ মাজত ঘপকৈ সেইকাৰণে বিশেষ মই মেকানিকেল কৰা নাই একেবাৰে চিম্পল যেনেকৈ আছোঁ তেনেকৈ আপোনালোকৰ সৈতে আহিছোঁ আৰু সেইখন হ'ল শাৰী নেক্সট আহিলে আন এখন শাৰী দেখা সেইখন শাৰী মই নুনি যিহেতু বৈছোঁ তাৰ লগত আৰু এইখন শাৰী মই অকণমান বেলেগ ডিজাইনত কৰিছোঁ এইখন হেৰি কৰি লৈছোঁ এইখন শাৰী মই মাজে মাজে ধৰিব পাৰিছেনে এই যিটো কালাৰ সেই কালাৰটো পাৰি কালাৰটোৰ লগত এইখিনি মাজৰখিনি দিছোঁ আমাৰ মেখেলাখন যিডোখৰ আহে শাৰী কোচখিনি যিখিনি আহে সেই কোচখিনিত এইখিনি মোৰ আহে আৰু ইয়াৰ ব্লাউজটো এই এংগল এইটো ৰুলিংখিনি ব্লাউজত আহে নেক্সট ইয়াতে মই আৰু এটা হাতৰ কাম নেক্সট লগত কৰিছোঁ ইয়াৰ যিটো আঁচল এই আঁচলটো এইটো অকল 3টা কাঠিত চিৰি ভৰাই লৈছোঁ জাষ্ট একদম চিম্পুল আপোনালোকে যদি কোনোবাই কৰিব বিচাৰে কৰিব পাৰিব একেবাৰে সহজ আৰু ইয়াত মই এইখন নহয় এইখন ইয়াত মই মাইকা লগোৱা নাই আৰু এখন আছে মই দেখাম বাৰু এইখন একদম পূৰা ঊলৰ দীঘে পানীয়া ঊলৰ আছে গতিকে এইখন মই ঠাণ্ডা দিনত স্কুল যাবলৈ ব্যৱহাৰ কৰোঁ নেক্সট কৈ যাব দেই মই পাহৰিলোঁ কেই নম্বৰ আছিলে 7 মান আছিলে নেকি এযোৰ কাপোৰ এযোৰ মোৰ খুব ভাল লাগে মই আকাশ ৰঙৰ কাপোৰ খুব ভাল পাওঁ আৰু এইখন কলা আৰু হালধীয়া ফুল বাচিছোঁ সৰু সৰু বুটা বৈছোঁ আৰু 3কণীয়া মানে 2কণীয়া এনেকুৱা হালধীয়া আৰু কলা যিটো ফুল বুটা বাচিছোঁ সেই বুটাটোৱে ইয়াকে লগাইছোঁ নেক্সট এইখন চাদৰ একেবাৰে চিম্পুল আমি
যিকোনো বয়সৰ আৰু যিকোনো সময়ত পিন্ধিব পৰাকৈ মই কাপোৰবোৰ সদায় নিজে ভাল পাওঁ গতিকে মোৰ চইচটো এনেকুৱা আৰু আপোনালোকৰো যদি কাৰোবাৰ এনেকুৱা যিসকলে চায় মোৰ ভিডিঅ'টো তেওঁলোকে জনাব আপোনালোকৰ চইচবোৰ কেনেকুৱা বা মোৰ লগত কিবা মিলিছে নেকি আৰু এয়া হ'ল এযোৰ 8 নম্বৰ চাগে নেক্সট আহিলে এযোৰ সেই কাপোৰযোৰ নুনি আছিলে নুনি আৰু ঊল মই তেনেকৈ কৰোঁ দুযোৰ কাপোৰ বওঁ সদায় এযোৰ ঊল বওঁ আৰু এযোৰ নুনি বানি বওঁ গতিকে এইযোৰ ব্লেকত মই পিংক কালাৰ বৈছোঁ পিংকত মাজতে ইয়াত গুণা দিছোঁ গতিকে খুব ধুনীয়া এটা ডেজলিং আহি থাকে ৰাতি হ'লে খুব ধুনীয়া শ্ব' কৰে এইখন মেখেলা আৰু এইখন চাদৰ মেখেলা চাদৰ কেনেকুৱা লাগিছে আপোনালোকে জনাই গৈ থাকিলে মোৰ ভাল লাগিব এইখন হ'ল চাদৰ নেক্সট আহিলে আৰু এযোৰ 8-9 চাগে কিমান জানো পাহৰি গৈ আছোঁ কাপোৰবোৰ উল্টাকৈ জাপি থওঁ কাৰণ চিধাকৈ জাপিলে তাৰ চেকা লাগিব পাৰে সেইকাৰণে এইযোৰ কাপোৰো মোৰ নুনি বোৱা আছে দিগটো পদ্মিনী ঊল আৰু বাণী নুনি এইযোৰ কাপোৰ কিন্তু মই বক্স বনাইছোঁ পিন্ধিলে খুব ভাল লাগে বেলেগে কেনেকুৱা কয় কি নাজানো কিন্তু মোৰ ভাল লাগে আৰু বহুতে কয়ও আৰু মই আগতে কাপোৰ বিক্ৰী কৰোঁ দুযোৰ বা তিনিযোৰ কাপোৰ মই তাঁতত লগাওঁ আৰু তাৰে এযোৰ মোৰ নিজৰ কাৰণে ৰাখোঁ দুযোৰ বিক্ৰী কৰোঁ এযোৰ আৰু ইয়াৰ মেখেলাখনো ঠিক তেনেকৈ একদম চিম্পুলকৈ অকণমান গছ টাইপৰ সেইযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাই থাকিব দেই ভাল লাগিব এযোৰ নেক্সট দেখাম এইখন এখন চাদৰ এইযোৰ মই ডিজাইন কৰা এখন চাদৰ এখন নেটৰ চাদৰ খুব ধুনীয়া ইয়াতে চুমকি আছে অলপ হেভি হয় আৰু এইটো মই ক্ৰীম কালাৰৰ পাৰি লগাইছোঁ এটা পটি এটা লগাই দিছোঁ এই পটিটোৰ লগত মই এতিয়া মেটচ কৰি আপোনালোকক দেখাইছোঁ এখন যিটো কালাৰৰ মই পটি লগাইছোঁ সেইটো কালাৰৰে মেখেলাখন লৈছোঁ এনেধৰণে এই মেখেলাখন একেবাৰে মই কৈছোঁ ন মই যিমান পাৰোঁ সিমান চিম্পুলকৈ কাম কৰোঁ গতিকে এই মেখেলাখন সেই একে তিনিটা কাঠি মাজতে অকণ দুকনীয়া বাছি দিছোঁ তাৰপাছতে অকণমান গুণা দি দিছোঁ খুব সৰুকৈ মিহি কাম আৰু ইয়াৰ লগতে এটা ব্লাউজ এইটো এই কাপোৰযোৰ কিন্তু মোৰ ছোৱালীয়ে খুব পচন্দ কৰিছে কাৰণে মোৰ ডাঙৰ ছোৱালীয়ে পিন্ধিবৰ কাৰণে তাইৰ কাৰণে লৈছে এযোৰ তাই পিন্ধে আৰু যিহেতু ব্লাউজটো তাইৰ জোখত বনাই লৈছে গতিকে তাই পিন্ধা কাপোৰ এযোৰ নেক্সট আছে বেলেগ এযোৰ দেখাই আছোঁ আৰু এইখিনি মই মোৰ চিলাই কৰা কাপোৰ দেখাই লওঁ মাজে আগতে চিলাই কৰিছিলোঁ গতিকে এতিয়া চকুৰ অলপ অসুবিধা আহিছে চিলাই দেখাই লৈছোঁ এইখন হ'ল মুগা মেখেলাত মই গুজৰাটী কৰিছিলোঁ আমি বাই ভনী চাৰিজনী আমি তিনিজনী খুব চিলাই কৰোঁ আৰু গতিকে চিলাইতকৈ মোৰ অৱশ্যে অকণমান তাত বোৱাটো বেছি পচন্দ কৰোঁ আৰু বাইদেউ আৰু ভণ্টিয়ে খুব বেছি চিলাই কৰে আৰু এইখন হ'ল মুগা মেখেলা ইয়াতে আমি গুজৰাটী চিলাই কৰিছিলোঁ গাভৰুতে দেই এতিয়া নহয় কিন্তু এতিয়া চিলাইটো অলপ কম কৰি আছোঁ কাৰণ চকু যথেষ্ট ক্ষতি হয় সেইকাৰণে চকুৰ অসুবিধাৰ কাৰণে নেক্সট আৰু এযোৰ বোৱা চাদৰ এইযোৰ অৰেঞ্জ কালাৰ আগতে প্ৰথম ছেকেণ্ডত যিযোৰ কাপোৰ দেখাইছিলোঁ সেই অৰেঞ্জ কালাৰৰে একেলগে বোৱা এযোৰ কাপোৰ এই কাপোৰযোৰ মই কিন্তু ফুলটো অকণমান চেঞ্জ কৰিছোঁ ইয়াতে বৈছোঁ ব্লেক অৰেঞ্জত ব্লেক সিযোৰ আছিলে অৰেঞ্জত গ্ৰীণ আৰু এখন চাদৰ একদম চিম্পুল নেক্সট চাদৰখন এইখন ইয়াৰ লগত মেখেলাখন হৈছে এইখন চাদৰ আৰু এখন মেখেলা মোৰ থকা সিমান ঠাইটো ঠিক হোৱা নাই কাৰণ গোটেই কাপোৰৰ দমে হৈ আছে গতিকে আপোনালোকে সেইটো বৰ বেছি মান্য নকৰিব অনুৰোধ কৰিছোঁ আৰু এয়া হ'ল নেক্সট এযোৰ কাপোৰ আৰু কমেণ্টত কিন্তু পাম যাতে কিমানযোৰ কাপোৰ হৈছে আৰু অকণো স্কিপ নকৰিব বহুত কাপোৰ আছে আৰু নেক্সট আহিলে এইযোৰ ডিজাইনিং কৰা মই নিজে ডিজাইন কৰিছোঁ সেইযোৰ আগৰ যিযোৰ ব্লেক আছিলে সেই ব্লেকযোৰৰ লগৰে এইযোৰ হ'ল গ্ৰীণত আকৌ তেনেকুৱাকৈ মই এইটো লগাইছোঁ এটা পটি লগাইছোঁ পটিটো ক্ৰীম কালাৰ আৰু লগতে এতিয়া আগতে যিখন দেখাইছিলোঁ তেনেকুৱাই এইখন ফুলটো এনেকুৱা গ্ৰীণ কালাৰ ফুল আৰু গ্ৰীণ কালাৰ এইখন চাদৰ গতিকে আৰু ইয়াৰ ব্লাউজটো এইটো কালাৰ আহি যাব এই দুটা বৈছোঁ আৰু এইখন মই চাদৰখন কিনি লৈ এই পটিটো লগাই দিছোঁ খুব মিলাই লৈছোঁ পিন্ধিলে কিন্তু খুব ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে জনাই থাকিব কমেণ্ট পাম বুলি আশা কৰি আছোঁ সকলোৰ পৰা আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব লগতে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ সৈতে অকণমান শ্বেয়াৰ কৰিব যাতে চেনেলটো
অকণমান গ্ৰ' হয় কষ্ট কৰি আছোঁ গ্ৰ' কৰিবলৈ যিহেতু সময় নাপাওঁ এগৰাকী দুজনী ছোৱালীৰ মাক লগতে চাকৰি ঘৰৰ সকলো কাম কৰি এটা ইউটিউব চলোৱাটো ইমান সহজ কথা নহয় ভিডিঅ' চলোৱাবোৰ তথাপিও চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে যদি অকণমান সহায় কৰে তেতিয়া ভাল লাগিব আৰু ফ্ৰেণ্ড চাৰ্কুলতে অকণমান শ্বেয়াৰ কৰি দিব তেতিয়া আৰু ভাল লাগিব যাতে চেনেলটো গ্ৰ' কৰিব পাৰে আৰু যদি আপুনি নতুনকৈ কোনোবাই চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো মিনটিজ A to Z নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইটো ঊলৰ ব্লাউজটো লগতে ওলাই গৈছে পৰাপক্ষত ব্লাউজ নেদেখাবলৈ চেষ্টা কৰি আছোঁ কাৰণ যথেষ্ট দীঘল হৈ যাব পাৰে সেইকাৰণে ব্লাউজটো নেদেখাওঁ সেইখিনি দেখালোৱে এইটো নেক্সট এইযোৰ কাপোৰ এইযোৰ ঊলৰ কাপোৰ ইয়াতে বক্স কৰিছোঁ অকণ মিচিং মানুহৰ নিচিনাকৈ এইটো কাপোৰ ভাল লাগে মোৰ আৰু ইয়াতে এয়া মই বৰ তুলি লৈছিলোঁ এইটো শিৰখত কৰা নাই 2-4যোৰ কাপোৰ শিৰখত কৰি আছোঁ এইযোৰ মই নিজে মানে কিবা বৰ তুলি লোৱা আগতে কৰে বৰ তোলা কামবোৰ মই তেনেকুৱাকৈ কৰি আছোঁ এইযোৰ ঊলৰ পিয়'ৰ ঊল দিছোঁ দীঘে বানিয়ে তাৰ পাছতে ইয়াৰ চাদৰখন দেখাই দিছোঁ চাদৰখনো কিন্তু অকণমান গেৰু টাইপ কৰিছোঁ পুৰা মিচিং টাইপ নহয় আমাৰ অসমীয়া মিক্সিং আৰু মই এনেকৈ লগাইছোঁ তাৰমানে মই সদায় কৈছোঁ যে যিমান পাৰোঁ সিমান চিম্পুল কৰিবলৈ চাওঁ কাপোৰযোৰ আৰু সময় যিহেতু খুব কম পাওঁ কাৰণ অকল ৰাতি মই তাঁত ববলৈ পাওঁ দিনত স্কুললৈ যাওঁ ৰাতিপুৱা কাম বন কৰি স্কুল যাওঁ আহি আকৌ ঘৰৰ কাম কৰোঁ গতিকে ৰাতিহে মই তাঁত ববলৈ পাওঁ ভাত বনোৱাৰ লগে লগে আকৌ মাজতে ছোৱালীও যিহেতু পঢ়া শুনা কৰিব লাগে নিজৰো কাম থাকে সকলোখিনি এডজাষ্ট কৰিবলৈ অলপ দিগদাৰ হয় সেইকাৰণে যিমান পাৰি সিমান সোনকালে যাতে কাপোৰযোৰ উলিয়াব পাৰোঁ দেখিবলৈও যাতে ভাল হয় চিম্পুলকৈ হয় সেই ধৰণে কথাটো অলপ মাইণ্ডছেটটো কৰি লওঁ আৰু তেতিয়া ইয়াৰ আগটো দেখাইছোঁ এইটো চিম্পুলকৈ দিছোঁ অকণ মাজতো অকণমান এইটো মেখেলা যিমান দিছোঁ সিমানখিনি এইডোখৰ মাজৰডোখৰ দিছোঁ এইযোৰ কাপোৰ নেক্সট এবাৰ এযোৰ ব্লেকত দেখাওঁ এই কাপোৰযোৰ এযোৰ অকল দুকনীয়া এইযোৰ মই কিন্তু এতিয়া বোৱা নহয় একেবাৰে গাভৰুতে বিয়া পতাৰ আগে মই ডিগ্ৰী লাষ্ট ইয়েৰ তেতিয়া ৰাখিছিলোঁ এইযোৰ ঊলৰ এতিয়াও পিন্ধি আছোঁ খুব ভাল লাগে মোৰ একেবাৰে চিম্পুল বুলি আগতে কৈছোঁ মাত্ৰ দুকনীয়া বাচিছোঁ কলা বগা ধৰিব পাৰিছে চাগে খুব ধুনীয়া লাগে আৰু ইয়াৰ চাদৰখনো আগতে যিহেতু পতি দিয়াতে গতিকে পতি আছে ইয়াতে এইখন চাদৰ আৰু এইখন মেখেলা এয়া নেক্সট মই নিজে পাহৰি থাকিলোঁ দেই কিমান জোৰ হৈছে চামা দিয়া এফালে দিয়াচোন কাপোৰখিনি দিয়া নেক্সট আহিব এযোৰ কাপোৰ এইযোৰ দীঘত ঊল আছে আৰু পানী নুনি আছে এটা সময়ত এইটো ষ্টাইল খুব চলিছিলে গতিকে মই এইটো কি বুলি ক'ম গছৰ নিচিনাকৈ উঠি আহে গছ টাইপ পৰে আৰু এইযোৰ বৈছিলোঁ এইযোৰ এতিয়া অলপ পুৰণা হৈছে কাৰণ স্কুললৈ প্ৰায় পিন্ধি যাওঁ এতিয়া ধুওঁতে খুব ধুনীয়া মানে কোমল হৈ গ'ল যদিও নুনি আছিলে খুব কোমল হোৱাৰ কাৰণে এতিয়া গৰম দিনত পিন্ধিবলৈ খুবেই ভাল লাগে আৰু সেইকাৰণে স্কুললৈ প্ৰায় পিন্ধি যাওঁ এই কাপোৰযোৰ সেইকাৰণে অকণমান তাৰ যিটো কালাৰটো অলপ লাহে লাহে কমি আহিছে ৰ'দত দিয়া হয় বা ধোৱা হয় বেছিকৈ সেইকাৰণে এইযোৰ কাপোৰ নেক্সট দিয়াচোন আৰু এইযোৰ পেৰট গ্ৰীণৰ নহয় আৰু এইটো কি গ্ৰীণ ক'ব জানো মোৰ ইমান কালাৰ আইডিয়া নাহে মই মুঠতে যি কালাৰ মোৰ কাপোৰ নাথাকে সেইটোকে মই মানে লগাওঁ আৰু কাপোৰ আৰু এয়া মোৰ ফুলটো আছে ব্লেকত আৰু এই দহিখিনিও প্ৰায়বিলাক দহি আজিকালি নিজে বাতিবলৈ লৈছোঁ এইটো একে তিনিটা কাঠি ফুল আৰু এইখন মই ঊলত হাজাৰ পকোৱা বৈছোঁ প্ৰথম এক্সপেৰিমেণ্ট আছিলে হাজাৰ পকোৱা বৈ চালোঁ তেতিয়া দেখিলোঁ যে গৰম দিনত পিন্ধিবলৈ খুব ধুনীয়া গতিকে মই এতিয়া আজিকালি সেইটো ট্ৰেণ্ডত আকৌ কাম কৰিছোঁ ঊলটো দি দিওঁ ঊল মানে একেবাৰে পদ্মিনী যিটো ছুপাৰ জিৰ' সেইটো দিওঁ আৰু হাজাৰ পকোৱাটো বান্ধিব তেতিয়া মানে কাপোৰযোৰ আপুনি গৰমত পিন্ধিবলৈ খুব ধুনীয়া হয় আৰু চাদৰখন মেখেলাখন ক'ত আছিলে জানো মেখেলাখন পাইছিলে এয়া মেখেলাখন নাই পোৱা বাৰু যিয়ে নহওক চববোৰ দেখাবলৈ হ'লে বহুত এটা পাহাৰ দেখি আছোঁ এতিয়াও ইতিমধ্যে এইযোৰ কাপোৰ মোৰ খুব ভাল লাগে মেহনত আছে এইযোৰত কাপোৰ কৰিবলৈ প্ৰত্যেকটো কাম যিহেতু হাতেৰে কৰিব লগা হয় গতিকে যথেষ্ট সময় লৈছিলে এইটো এনেধৰণে কৰিছিলোঁ এফালৰ পৰা কমি আহিছে বাঢ়ি আহিছে এইটো মই এই কাপোৰযোৰ খুলি পিন্ধিব লাগে তেতিয়াহে তাৰ যিটো সেই শ্ব'টো আহে মোৰ খুব ভাল লগা হয়তো আপোনালোকৰো ভাল লাগিব এইখন চাদৰ ইয়াৰ লগতে এইখন মেখেলা এইযোৰ কাপোৰ নুনি দি দিছোঁ আৰু হাজাৰ
পদ্মিনী দিক দিছোঁ আৰু নুনি বান্ধি বৈছোঁ। এখন মেখেলা আৰু এখন চাদৰ, এইযোৰ কাপোৰ। নেক্সট আহিলে আৰু এযোৰ ঊলৰ কাপোৰ দেখাইছোঁ। খৰ কৰিছোঁ যিমান পাৰোঁ, মোৰ নিজৰে যথেষ্ট ভাগৰ লাগি আছে। এইযোৰ গেৰু টাইপ কৰিছোঁ। এইযোৰ কিন্তু যথেষ্ট মই ফুল বাচিছোঁ মাজত, মানে যথেষ্ট আৰু এইটো অৰেঞ্জত ফুল বাচিছোঁ। নেক্সট যিহেতু বুটাখিনি মই অৰেঞ্জ আৰু পিংক দিছোঁ, গতিকে মই ইয়াৰ মাজৰ গেৰু টাইপটো এইটো মানে এতিয়া দুঠাইত পৰিব মোৰ টিকা এইখিনি। এই বেগটোতো ইয়াৰ এটা লাইন আহে, নেক্সট আমি যেতিয়া ইয়াত ল'ম এইডোখৰটো আহিব। এই দুটা পিংক দিছোঁ, আকৌ আগটো তেনেকৈ অৰেঞ্জ দিছোঁ। অকণমান বেলেগ ধৰণে চাইছিলোঁ এই দুটাৰ লগত মিলাই পিনি কম্বিনেশ্যনটো। এইযোৰ কাপোৰ ঊলৰ। এই মেখেলাখন, মেখেলাখনৰ ডিজাইনটো দেখাই দিওঁ লগতে। এইটো প্ৰত্যেকযোৰ কাপোৰে মই নিজৰ বুলিয়ে চাগে খুব ভাল লাগে মোৰ। প্ৰত্যেকযোৰ মনৰ যেনেকৈ পাৰোঁ তেনেকৈ কৰিবলৈ চেষ্টা কৰোঁ, যিটো ভাল লাগে। কিন্তু তথাপিও সিমানখিনি কৰিবগৈ কেতিয়াবা নোৱাৰোঁ, কাৰণ ইমানবোৰ কাম কৰি কেতিয়াবা মানে তাঁত ব'বলৈ একেবাৰে মন নাযায়। যেনে তেনে যেন উলিয়াই দিওঁ তেনেকুৱা ধৰণৰ লাগে, কাপোৰযোৰ বৈ যেন শেষ কৰোঁ তেনেকুৱা লাগে। কাৰণে কেতিয়াবা অকণমান ডিজাইনবোৰ খেলি মেলি কৰি পেলাওঁগৈ। যিয়ে নহওক, এইযোৰ ব্লেক ঊল, আৰু ইয়াতে বৈছোঁ এয়া স্কাই ব্লু। খুব ধুনীয়া পাতল ঊলৰ, এইযোৰ কাপোৰ ঊলৰ। এইটো আগ আৰু ইয়াৰ মেখেলাখন দেখুওৱা। প্ৰত্যেকটো কাপোৰতে মই কিন্তু গুণাটো ইউজ কৰোঁ, কাৰণ তেতিয়া খুব ধুনীয়া ডেজলিং আহে। যিহেতু এইযোৰ কাপোৰীয়া গুণা দেখিছেনে কিমান ধুনীয়া চিক 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 কৰি আছে। এইযোৰ ব্লেকত নেভি ব্লু, স্কাই ব্লু, এইযোৰ কাপোৰ। নেক্সট পিংক কাপোৰ বহুতখিনি আছে। তাৰমানে যেতিয়া সূতা থাকি যায় আকৌ লগাই দিব লগা হয়, সেইকাৰণে এইযোৰ অকণমান আকৌ বেলেগ ধৰণে কৰিছিলোঁ। ট্ৰেণ্ডত চলি থকাবোৰ অকণমান চাওঁ, কিন্তু তথাপিও একেবাৰে মানুহে যিযোৰ কাপোৰ পিন্ধে মাৰ্কেটত খুব বেছি চলি থাকে, সেই কাপোৰবোৰ মই অকণমান এভইড কৰিবলৈ চাওঁ। ছবি পিন্ধা কাপোৰবোৰ মোৰ পিন্ধিবলৈ অকণমান ভাল নালাগে। সেইকাৰণে তথাপিও এইযোৰ অকণমান এক্সপেৰিমেণ্ট এটা চালোঁ, বেলেগৰ কাপোৰ দেখি ভাল লাগিলে কাৰণে মই এইযোৰ কৰিলোঁ। একদম চিম্পুল, সেয়া মাত্ৰ দুটা কাঠি মই দুকণীয়া বাছি লওঁ, আৰু তাৰপাছতে একেবাৰে উজুকৈ বৈ দিওঁ। দেখিবলৈও বেয়া নালাগে আৰু বৰ বেছি মানে চবতে পিন্ধিব পাৰি যিবোৰ কাপোৰ। আৰু এখন মেখেলা ফুলবোৰ অকণমান বেছিকৈ কৰি দিওঁ, তেতিয়া আপুনি য'তে ত'তে পিন্ধিবলৈ। খুব মিহিকৈ কাম কৰোঁ, কিন্তু ডবলকৈ কাম নকৰোঁ। এইযোৰ মোৰ কাপোৰ। নেক্সট তাৰপিছত আহিলে এইযোৰ অকণমান ৰংচঙীয়া অৰেঞ্জ কালাৰ। অৰেঞ্জত এইযোৰ নুনি বান্ধি বৈছোঁ, দিগটো পদ্মিনী আছে। আগতে কৈছোঁ প্ৰত্যেকটো কাপোৰ মোৰ পদ্মিনী থাকে, আৰু মই বাণীবোৰ নুনি বওঁ, তেতিয়া বিয়া সবাহ হ'লে পিন্ধিবলৈ ভাল হয়। আৰু পৰাপক্ষত এযোৰ ঊল বওঁ, ঊলটো ব'লে মানে ঠাণ্ডা দিনত পিন্ধিবলৈ ভাল হয়। গতিকে দুযোৰ কাপোৰ লগাওঁ, তাৰে এযোৰ ঊল আৰু এযোৰ নুনি বওঁ। আৰু ইয়াৰে দুযোৰ বৈছিলোঁ, এযোৰ বিক্ৰী কৰিলোঁ। আৰু এইখিনিতে মই এসময়ত এনেকুৱা দিন গৈছে কাপোৰ বিক্ৰী কৰিয়ে নিজৰ যিখিনি দৰকাৰী সেইখিনি ল'ব লগা হৈছিলে। গতিকে বহুত কাপোৰ মোৰ নাই। এতিয়াহে লাহে লাহে কাপোৰ বিক্ৰী কৰিবলৈ এৰিছোঁ। তথাপিও মানুহৰ খুব বেছি ডিমাণ্ড থাকিলে কেতিয়াবা দুই এযোৰ কাপোৰ দিওঁ। আৰু এইযোৰ হ'ল, সেই সময়ত যেতিয়া বৈছিলোঁ খুব এটা ভাল ট্ৰেণ্ডত আছিলে এই বক্স ৰুলিংবিলাক, গতিকে সেই সময়ত বলোঁ। আৰু ইয়াৰ মেখেলাখন আৰু ইয়াৰ লগৰযোৰ বেচিলোঁ বাৰু। তাৰপাছত এখন মেখেলা, আগতে কৈছোঁ চিম্পুল যদিও কালাৰফুল, তথাপিও বৰ বেছি ফুল নহয়, অলপকৈ ফুল দিছোঁ। নেক্সট আহিলে ওৱান অফ মাই ফেভাৰিট। এইযোৰ কাপোৰ চবেই ভাল পায়, খুব ভাল পায়। ৰিচেণ্ট যোৱাবাৰ বহাগ বিহু আগে বৈছিলোঁ নেকি, নুনি পিংকত নুনি বৈছিলোঁ, কলা ফুল বাচিছোঁ। কেনেকুৱা লাগিছে? আৰু একদম এইখিনি গুণাৰ ফুল দিছোঁ। খুব ধুনীয়া শ্বাইনিং কৰি আছে কাপোৰযোৰে। আৰু ইয়াৰ মেখেলাখন চাওঁ, এইখন মেখেলা। কাপোৰৰ পিছফালৰ দমটো বাৰে বাৰে কৈছোঁ, পিছফালৰ দমটো নাচাব, কাৰণ আজি কাপোৰ হৈ আছে গোটেই ঘৰত। এইযোৰ কাপোৰ কেনেকুৱা লাগি আছে সেইটো ক'বলৈ নাপাহৰিব। নেক্সট এইযোৰ ব্লেকত নুনি আৰু ফুলটো হোৱাইট, এছ কালাৰ হৈ পৰিছে। এইযোৰ হোৱাইট। এতিয়া বিয়াতকৈ এইযোৰ কাপোৰ বয়সীয়াল মানুহ পিন্ধিবলৈ, নেক্সট মানে সকামত পিন্ধিবলৈ, সৰস্বতী পূজাত পিন্ধিবলৈ, এনেকুৱা কিছুমান অকেজনত পিন্ধিবলৈ খুব ভাল লাগে। আৰু এইযোৰ কাপোৰ কিন্তু মোৰ ছোৱালী চইচ।
তাই এনেকুৱা কাপোৰবোৰে পচন্দ কৰে, গতিকে এইযোৰ তাইৰ কাপোৰ, মোৰ কাপোৰ নহয়, মই নিপিন্ধোঁ মানে, এইযোৰ তাইৰ কাপোৰ। নেক্সট দেখাম আৰু এখন শাৰী। ইয়াৰ আগতে যিখন শাৰী দেখাইছিলোঁ তাৰ লগৰ শাৰী, আৰু এইখন শাৰী নুনি বৈছোঁ। ইয়াৰ লগৰখন যিহেতু হেৰি বৈছিলোঁ, ঊল বৈছিলোঁ, আৰু এখন নুনি বৈছোঁ। এইটো হ'ল তাৰ আঁচল। ইয়াৰ এইবিলাক শাৰী বোৱা দিন হৈ গৈছে, আৰু ইয়াতে মই অকণমান হাতৰ কামো কৰি দিছোঁ। ইয়াতে লগাই দিছোঁ মাইকা লগাই খুব ধুনীয়াকৈ কৰিছোঁ। পিন্ধিলে ভাল লাগে, মোৰ ভাল লাগে, আৰু আশা কৰিছোঁ বেলেগৰো ভাল লাগে, কাৰণ পিন্ধি গ'লে যিহেতু কয় ৰাইজে, গতিকে ভাল লাগে বুলি ভাবিছোঁ। নেক্সট সেইযোৰ হ'ল, আৰু চাম এইবাৰ দেখাওঁ, ৰ'বা, এবাৰ চিলাই দেখাওঁ আপোনালোকক। এইখন মুগা টচৰ কাপোৰত চিলাই, তাত চিলাই কৰা হৈছে। ইয়াৰ চাদৰখন ক'ত মা দিয়াচোন, এই চাদৰখন ক'ত, বহি পেলালে চাদৰখন। এইখন চাদৰ দেখাওঁ, এইখন চাদৰ। যিসকলে মোৰ ফেচবুক চাই তেওঁলোকে দেখিবই, প্ৰত্যেকযোৰ কাপোৰ মই পিন্ধিলে এটা মানে এডভাৰটাইজ মাৰোঁৱে, কাৰণ ভাল লাগে নিজে কৰা কাম, গতিকে প্ৰত্যেকটো কামেই ভাল লাগে। এইযোৰ হ'ল নেক্সট কাপোৰ। তাৰপাছত গোটেই কাপোৰ এখন মই কেনেকৈ কৰিম জানো। এইযোৰ ঊলৰ কাপোৰ। এইযোৰ কাপোৰ মোৰ নিজৰ অকণমান পচন্দ নহ'লে, কাৰণ মই যিটো এক্সপেৰিমেণ্ট কৰিছিলোঁ সেইমতে ফুলটো মানে ইয়াত নাহিলে, গতিকে এইযোৰ কাপোৰ মোৰ পচন্দৰ কাপোৰ নহয়। তথাপিও এইযোৰ মই স্কুললৈ যাবলৈ ইয়াক ব্যৱহাৰ কৰোঁ। আৰু নেক্সট ইয়াৰ মেখেলাখন, এইখন মেখেলা, আৰু এইখন চাদৰ। তাৰপাছত এইযোৰ ঊলৰ কাপোৰ, আৰু এযোৰ, বা বহুত দীঘলৈ গৈ আছে ভিডিঅ'টো, আপোনালোকে স্কিপ নকৰিব। এইযোৰ কাপোৰ ৰঙা, আৰু এই কাপোৰযোৰ মই কেইযোৰ বৈছিলোঁ, 5যোৰ বৈছিলোঁ এনেকুৱা কাপোৰ। অকণমান ফুলটো বেলেগ কৰি দিছোঁ ষ্টাইলটো, আৰু এই 4যোৰ কাপোৰ মই বিক্ৰী কৰিছোঁ। মাত্ৰ এইযোৰহে মোলৈ থাকিলে, আৰু এইযোৰ মানে মানুহে খুজিয়ে থাকে। ইয়াৰ মেখেলাখন ক'ত গ'ল বাৰু, মেখেলাখন তুমি কালি পিন্ধিছিলা, এখন ধুই থৈছোঁ ন। এযোৰ কাপোৰ, ৰঙা কাপোৰ। নেক্সট এইযোৰ ঊলৰ। নেক্সট আৰু এযোৰ ৰঙা কাপোৰ দেখাওঁ। এইযোৰ নুনি বৈছোঁ, কলপতীয়া আৰু হালধীয়া কলা ফুল বাচিছোঁ। আৰু চাদৰখনে পটককৈ দেখাই দিওঁ। চাদৰখন উল্টা হৈ আছে ফুলটো, এয়া। এইযোৰ কাপোৰ অকণমান খৰ কৰি দিওঁ। আৰু আহিলে এইযোৰ হ'ল পেৰট গ্ৰীণ। এইযোৰত অলপ দিন গ'ল, পুৰণা হৈছে লাহে লাহে, তথাপিও স্কুললৈ পিন্ধি যাব পৰা হৈ আছোঁ। গতিকে এইযোৰ পেৰট গ্ৰীণ কাপোৰ। আৰু কোনযোৰ ভাল লাগিছে আপোনালোকে কমেণ্টত লিখিব, যিসকলে চাই। নেক্সট আহিলে এইযোৰ হ'ল বগা। মোৰ পচন্দ বগা, বেছিকৈ মই বগা কাপোৰ ভাল পাওঁ। আৰু ইয়াতে ৰঙা কৰিছোঁ, ৰঙাত। আৰু এই কাপোৰযোৰ মই যেতিয়া প্ৰথম বোৱা এইবিলাক কাপোৰ, আৰু এই কাপোৰযোৰৰ মানে মই হয়তো 3 জুতিমান তাত লগাইছোঁ এইযোৰ কাপোৰ, কাৰণ ইমান মানুহে বিচাৰে কাপোৰযোৰ, মানে কাৰণ তেওঁলোকে অকণমান এজেড মানুহবিলাকক বা ছোৱালীবিলাকে মাকবিলাকক দিবলৈ ভাল পায়। গতিকে গোটেই কাপোৰখিনি মই বিক্ৰী কৰিলোঁ, মাত্ৰ এইযোৰ মোৰ আছে। আৰু মোৰ মাকো দিছোঁ, মোৰ শাহু মাকো দিছোঁ, তেওঁলোকৰো কাৰণে খুব ভাল লাগে এই কাপোৰযোৰ। এইযোৰ। নেক্সট ভাগৰে লাগিছে, আপোনালোকৰ চাই ভাগৰ নালাগিলে হ'ল। আৰু এইযোৰ হ'ল পাৰ্পল কালাৰ, খুব পাতল, কিবা বেলেগ কাপোৰ, ফুলটো মানে পানীটো কিবা বৈছিলোঁ, কি বৈছিলোঁ পাহৰিলোঁ এতিয়া, তাত এইবিলাক মনতে নথকা হ'ল। ইয়াতে কলা আৰু বগা বৈছোঁ। ইয়াৰে এযোৰ মোৰ ভণ্টিক মই প্ৰেজেণ্ট দিছিলোঁ। আৰু এই এইযোৰ কাপোৰো মই মোৰ ভণ্টিক, এজনী ডাঙৰ ভণ্টিক গিফ্ট দিছোঁ। তাৰপাছতে আহিলে চিলাই কৰা এযোৰ কাপোৰ দেখাওঁ। আৰু এইযোৰ মই এতিয়া স্কুললৈ পিন্ধি যাওঁ। এইযোৰ কৰিছোঁ মকৰা চিলাই, এইটো কাঞ্জীবৰমত কৰিছোঁ, মকৰা চিলাই কৰিছোঁ। খুব সহজ, আপোনালোকে জনাবিলাকে জানে, নজনাবিলাকেও কৰি চাব পাৰে কেতিয়াবা। আৰু নেট চিলাইটো বা জাল চিলাইটো কেনেকৈ কৰে অকণমান নেটত চালেই হয়তো পাই যাব কিজানি। আৰু এইযোৰ একেবাৰে সহজ। এনেই আমি কিবা ফেচবুক চাই কিবা চাই সময় কটাতকৈ যদি এই কামবিলাক কৰোঁ, তেতিয়া কিন্তু আপোনালোকৰ মনো ভাল লাগিব, খৰচো একেবাৰে কম, আৰু সময়খিনি ভালকৈ যাব। মেইন কথা আজিকালি মানুহৰ
মানে এটা বেমাৰে হৈ গৈছে, মানসিক কিছুমান সমস্যা আহি পৰে সময়ক লৈ। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ কাম কিছুমান কৰে, আগতে আমি মানসিক বেমাৰৰ কথা শুনাই নাছিলোঁ, আৰু সেই কিছুমান ডিপ্ৰেশ্যন বা কিবা কিবি কথাবিলাক, সেইবিলাক কিন্তু এনেকুৱা যদি আমি ক্ৰিয়েটিভ কিছুমান কাম কৰি থাকোঁ, তেতিয়াহ'লে আৰু আপোনালোকক মই ভাবোঁ কোনো মানে বেমাৰে পাবলৈ নাপায়। গতিকে নেক্সট সেইখন লাষ্ট নেকি? লাষ্ট আছে, আৰু আছে, চিলাই কৰা কাপোৰ আছে নহয়। নেক্সট এযোৰ কাপোৰ, এযোৰ একদম মই গাভৰুতে বোৱা, বগা, তাত অকণ ৰঙা নহয়, গুলপীয়া ফুল দিছোঁ, আৰু এযোৰ ধুলাই পাত বান্ধিব আছিলে। এযোৰ কাপোৰ মই স্কুললৈ পিন্ধা, আজিকালি অলপ শকত হ'লোঁ, গতিকে পিন্ধিবলৈ অকণমান কমি গৈছে। নেক্সট আহিলে এযোৰ, আজিৰ পৰা এযোৰ বহুত দিনৰ আগত, সেই সময়ত কেছ বচাটো চলিছিলে, গতিকে এযোৰ কেছ বচা কাপোৰ, এইযোৰ নুনি বোৱা আছে। নেক্সট আৰু এযোৰ মোৰ ডিজাইনিঙৰ কাপোৰ, পাহাৰ মানে মোৰ সমান পাবহি দে কাপোৰ হয়। তথাপিও ক'বলৈ যেতিয়া যাবলৈ ওলাওঁ, তেতিয়া আমাৰ মাইকী মানুহবোৰ সদায় কাপোৰ নোলায় নহয়নে? আৰু এইযোৰ হ'ল মেখেলা, আৰু ইয়াৰ চাদৰখন মই নেটত দিছোঁ। এইযোৰ মই ডিজাইন কৰা কাপোৰ, ৰ'বা, সেইযোৰ কাপোৰ ধুনীয়া কাপোৰ এযোৰ আছে, নেটৰ একদম পাতল কোমল নেট। এই কাপোৰযোৰ আপোনালোকে মানে গৰমত মই পিন্ধি গাত আছে নাই গমেই নাপাওঁ, ইমান ভাল লাগে এইযোৰ। ইয়াৰ আৰু একদম সহজ, কাৰণ মেখেলাখন বলোঁ, এইটো কিনি আনিলোঁ, পতিকেইটা কৰি দিয়াৰ লগে লগে এইযোৰ কাপোৰ হৈ গ'ল। ট্ৰাই কৰি চাব পাৰে সকলোৱে, আৰু কেতিয়াবা কাৰোবাৰ যদি লাগে, কেতিয়াবা দিব পাৰোঁ, কিন্তু আজিকালি অলপ কাপোৰ বেচিবলৈ মোৰ মানে লাহে লাহে স্বাস্থ্যবোৰ অকণমান বেয়া হৈ আহিছে, গতিকে ব্যৱসায়টো কৰিবলৈ আহিছোঁ, কাৰণ চাকৰি এটা কৰোঁ, ছোৱালী হয়তো ডাঙৰ হৈ আহিছে অকণমান হৈছে। নেক্সট এযোৰ কাপোৰ, এইযোৰ গ্ৰীণ ফুল বৈছোঁ পিংকত, আৰু বাণী হাজাৰপকোৱা বৈছোঁ। ইমানেই কোমল আপোনালোকে মানে ট্ৰাই কৰি চাব পাৰে কোনোবাই, আৰু সেই গৰমত পিন্ধিবলৈ খুব বেছি ধুনীয়া। আৰু ইয়াৰ মেখেলা ফুলটো এইযোৰ কাপোৰ খুব ভাল লগা, বহুত ধুনীয়া হয়। আৰু আছে নেকি বাৰু? এইযোৰ নেক্সট এইযোৰ নেভি ব্লু, এইযোৰ নেভি ব্লু, ইয়াতে এইযোৰ আৰু সেইযোৰ নালাগে এতিয়া, এইযোৰ মই গিফ্ট পাইছিলোঁ। এইযোৰ মই এনেই দেখাই দিওঁ, আৰু সেইযোৰ মই গিফ্ট পাইছিলোঁ, পিয়ৰ নুনি। সেইযোৰ চাদৰ পোৱাই নাই, ৰ'বা, এইযোৰ নেক্সট এইখন নুনি মেখেলা, নহয়, এইযোৰ ইয়াৰ মেখেলা নহয়, এখন বেলেগ মেখেলা, এখন বেলেগ নুনি। আৰু আছে ন, এইখন নহয়, ক'ৰবাত আছে, ক'ৰবাত আৰু এযোৰ দুযোৰমান আছে যেন লাগিছে। সেইখন মেখেলা, আৰু মই চিলাই কৰা এইখন দিয়া, সেই গুজৰাটীখন, সেইখন মুগা মেখেলাখন, নহয় সিফালে তোমাৰ হাতৰ ওচৰত। কাপোৰ চাব নেকি? একদম এটা পাহাৰ, এটা কিমান ডাঙৰ পাহাৰ হৈছে হিচাপ নাই দেই। নেক্সট এইখন এখন একদম বহুত কষ্ট কৰি কৰা মোৰ মুগা মেখেলা। এইখন মই গুজৰাটী চিলাই কৰিছোঁ, গোটেইখন চিলাই ভৰাই দিলোঁ। ডাঙৰ ছোৱালী কেঁচুৱা হৈ থাকোঁতে এখন আৰম্ভ কৰিছিলোঁ, 1-1.5 বছৰমান লাগিলে নেকি, কাৰণ তাই কেঁচুৱা অকলে তুলিছোঁ, ডাঙৰ কৰোঁতে যথেষ্ট কষ্ট হৈছে, গতিকে এই চিলাইখিনি কৰিবলৈও মোৰ যথেষ্ট কষ্ট হ'ল। আৰু এইখন এখন মুগা মেখেলা, এইখনত মই গুজৰাটী নেভি ব্লু আৰু হোৱাইট কৰিছোঁ। আৰু ফাইনেলি এতিয়া মোৰ কাপোৰ জাপি শেষ হৈ গ'ল। কাপোৰ জাপি মই কাউণ্ট কৰিছোঁ, আপোনালোককতো কাউণ্ট কৰিবলৈ দিছিলোঁ, নিশ্চয় সকলোৱে কমেণ্টত জনাব এতিয়া মোৰ কিমান হৈছে আপোনালোকে চাই লওক। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47